নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামত আহিবলগীয়া পেডাগজি সেকশ্যন ডিছকাশ্যন কৰি আছিলোঁ। আজি পুনৰ কেইটামান পেডাগজিৰ কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। আহক ভিডিঅ'টো এবাৰ চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্ন, দ্য এজ অফ ডেভেলপমেণ্ট অফ এ চাইল্ড বিটুইন 12 to 18 years is called। এটা শিশুৰ বিকাশৰ 12 পৰা 18 বছৰ সময়ছোৱাক কোৱা হয়। অপশ্যন এ দিছে টিনেজ শৈশৱকাল, অপশ্যন বি দিছে চাইল্ড এজ কেঁচুৱাকাল, অপশ্যন চি দিছে এডালচেঞ্চ বয়সন্ধিকাল আৰু অপশ্যন ডি দিছে এডাল্টহুড এজ প্ৰাপ্তবয়স্ক কাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এডালচেঞ্চ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এডালচেঞ্চ বয়সন্ধিকাল। বয়সন্ধিকাল 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কোৱা হয়। নম্বৰ 2, উই আণ্ডাৰষ্টেণ্ড বাই চাইল্ড ডেভেলপমেণ্ট। শিশুৰ বৃদ্ধি বুলিলে আমি বুজো। অপশ্যন এ দি আছে ফিজিকেল ডেভেলপমেণ্ট অৰ্থাৎ শাৰীৰিক বৃদ্ধি, অপশ্যন বি দি আছে ডেভেলপমেণ্ট অফ মেণ্টেল পাৱাৰ মানসিক ক্ষমতাৰ বৃদ্ধি, অপশ্যন চি দি আছে ডেভেলপমেণ্ট অফ স্পিৰিচুৱেল আইডিয়াজ আধ্যাত্মিক ভাৱৰ বৃদ্ধি, ডি দি আছে নন অফ দ্য এবভ ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফিজিকেল ডেভেলপমেণ্ট শাৰীৰিক বৃদ্ধি। শিশুৰ বৃদ্ধি বুলিলে আমি শাৰীৰিক বৃদ্ধি বুলিহে বুজোঁ। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ হোৱাট। তলৰ কোনটো এটা শিশুৰ শৈশৱকালৰ বৈশিষ্ট্য নহয়। অপশ্যন এ জেলেচি ঈৰ্ষা, অপশ্যন বি ৰিফ্লেক্স একশ্যন শ্বয়িং প্ৰতিব্ৰত ক্ৰিয়া প্ৰদৰ্শন, অপশ্যন চি ৰিভেলেৰী প্ৰতিদ্বন্দ্বিতা, অপশ্যন ডি নন অফ দ্য এবভ ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতিব্ৰত ক্ৰিয়া প্ৰদৰ্শন ৰিফ্লেক্স একশ্যন শ্বয়িং। কুৱেশ্যন নম্বৰ 4, the psychologist who is especially popular for activity school is। শিক্ষা জগতত কাৰ্যাৱলী বিদ্যালয়ৰ বাবে বিশেষভাৱে জনাজাত মনোবিজ্ঞানীজন হ'ল। তলৰ কোনজন মনোবিজ্ঞানী কাৰ্যাৱলী বিদ্যালয়ৰ লগত সংযুক্ত। অপশ্যন এ দিছে জন ডিউই, অপশ্যন বি দিছে এৰিষ্টটল, অপশ্যন চি দিছে চক্ৰেটিছ, অপশ্যন ডি দিছে প্লেটো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জন ডিউ। আপোনালোকে মনত ৰাখিব কাৰ্যাৱলী বিদ্যালয়ৰ লগত জন ডিউৱে জড়িত। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ষ্টেজ অফ হেবিট। তলৰ কোনটো অভ্যাস গঠনৰ স্তৰ নহয়। অপশ্যন এ দি আছে কনচিয়েঞ্চ সংজ্ঞান, অপশ্যন বি দি আছে এনালগি সাদৃশ্যকৰণ, অপশ্যন চি দি আছে ৰিফ্লেক্স একশ্যন সংক্ৰিয়া, অপশ্যন ডি দি আছে ফিলিং অনুভূতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এনালগি। এনালগি বা সাদৃশ্যকৰণ অভ্যাস গঠনৰ স্তৰ নহয়। কুৱেশ্যন নম্বৰ 6, several behavior of child is controlled by। শিশুৰ বেছিভাগ আচৰণ নিয়ন্ত্ৰিত হয়। অপশ্যন এ ইণ্টেলিজেন্স বুদ্ধিৰ দ্বাৰা, অপশ্যন বি ইনষ্টিংক্ট প্ৰবৃত্তিৰ দ্বাৰা, অপশ্যন চি দি আছে পাৰ্চনেলিটি ব্যক্তিত্বৰ দ্বাৰা, অপশ্যন ডি দি আছে ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ দ্য ফেমিলি পৰিয়ালৰ নীতি নিয়মৰ দ্বাৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইনষ্টিংক্ট প্ৰবৃত্তিৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 7, হিৰো ৱৰশ্বিপ ইজ বিলং টু হুইচ ষ্টেজ অফ চাইল্ড ডেভেলপমেণ্ট। বীৰ পূজা শিশুৰ বিকাশৰ কোনটো স্তৰৰ বৈশিষ্ট্য। অপশ্যন এ দি আছে ইনফেন্সি শৈশৱকাল, অপশ্যন বি দি আছে এডলচেঞ্চ কৈশোৰকাল, আকৌ অপশ্যন চি দি আছে এডলচেঞ্চ বয়সন্ধিকাল আৰু অপশ্যন ডি দি আছে এডাল্টহুড এজ প্ৰাপ্তবয়স্ক কাল। ইয়াত অপশ্যন বি আৰু চি একে অপশ্যন দিয়া দেখা গৈছে, গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বি এণ্ড চি। আপোনালোকে যিকোনো একটা কাৰেক্ট কৰিলেই হ'ল। কুৱেশ্যন নম্বৰ 8, sociability is a characteristics of which stage of child development। সমাজপ্ৰিয়তা
শিশুৰ বিকাশৰ কোনটো স্তৰৰ বৈশিষ্ট্য অপশ্যন এ দিয়া আছে বয়হুড বাল্যকালৰ অপশ্যন বি দিয়া আছে এডলসেন্স বয়সন্ধি কালৰ অপশ্যন সি দিয়া আছে এডাল্টহুড প্ৰাপ্তবয়স্ক কালৰ আৰু অপশ্যন ডি দিয়া আছে চাইল্ডহুড শিশু কালৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বয়হুড বাল্যকালৰ বাল্যকালত শিশুসকলৰ সমাজপ্ৰিয়তা বৈশিষ্ট্য দেখিবলৈ পোৱা যায় Question number 9. The English word instinct is derived from প্ৰবৃত্তিৰ ইংৰাজী প্ৰতিশব্দ instinct to কোন ভাষাৰ পৰা আহিছে অপশ্যন এ জাৰ্মান লেংগুৱেজ অপশ্যন বি লেটিন লেংগুৱেজ অপশ্যন সি ইংলিছ লেংগুৱেজ অপশ্যন ডি সংস্কৃত লেংগুৱেজ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেটিন লেংগুৱেজ মনত ৰাখিব প্ৰবৃত্তি ইংৰাজী প্ৰতিশব্দ instinct শব্দটো লেটিন লেংগুৱেজৰ পৰা আহিছে Question number 10. Which of the following is a characteristics of adolescence? তলৰ কোনটো বয়সন্ধি কালৰ বৈশিষ্ট্য অপশ্যন এ কোফাৰেন্স উইথ দ্য এনভাইৰনমেণ্ট পৰিৱেশৰ লগত সংগতি সাধন অপশ্যন বি এক্সিডেণ্টেল ফিজিকেল চেঞ্জ আকস্মিক দৈহিক পৰিৱৰ্তন অপশ্যন সি চিউইং ফিংগাৰ আঙুলি চুপি থকা অপশ্যন ডি লাৰ্ণ টু টক কথা ক'বলৈ শিকা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এক্সিডেণ্টেল ফিজিকেল চেঞ্জ আকস্মিক দৈহিক পৰিৱৰ্তন আপোনালোকে মন কৰিব বয়সন্ধি কালত শিশুসকলৰ দৈহিক পৰিৱৰ্তনটো আকস্মিক হয় Question number 11. Which of the following is not a character of child's attention? তলৰ কোনটো শিশুৰ মনোযোগৰ বৈশিষ্ট্য নহয় অপশ্যন এ সেন্সেশন সংবেদনাত্মক অপশ্যন বি ডিপ গভীৰ অপশ্যন সি ৰেপিড চেঞ্জ দ্ৰুত পৰিৱৰ্তনশীল অপশ্যন ডি লিমিটেশন সীমাবদ্ধতা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গভীৰ আপোনালোকে মন কৰিব সকলো গভীৰ যেন লগা ছাত্ৰ ছাত্ৰীয়ে মনোযোগ নিদিয়ে গতিকে গভীৰ ছাত্ৰ ছাত্ৰী গভীৰ হ'লেই তেওঁলোকে যে অধ্যয়নত মনোযোগ দিছে সেইটো নুবুজায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গভীৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ প্ৰশ্নাৱলী ভিডিঅ'টো কেনে পালে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ